good morning. Welcome to my channel Sonali'z world. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোৰে মাজত আহিছোঁ আৰু আজি আমি আছোঁ গুৱাহাটী এখন হোটেলত। কালি আহিছিলোঁ গুৱাহাটীলৈ আৰু আজি তেজপুৰলৈ উভতি যাম আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিম আজি দিনটো কি কি কৰিলোঁ, ক'ত কি খালোঁ, কেনেকৈ চলিছোঁ, গোটেইখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া আমি গৈ আছোঁ হোটেলৰ বাহিৰত ব্ৰেকফাষ্ট কৰিবৰ কাৰণে। এইখন হোটেলতে প্ৰায় আহিলে আমি ইয়াত থাকোঁ। ইয়াত সকলোখিনি সুবিধাই আছে, কেৱল ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো ইনক্লুড নাই। গতিকে আমি বাহিৰত গৈ ব্ৰেকফাষ্ট কৰিব লাগিব আৰু ভালো লাগিছে। অকণমান ওলাই যাবলৈ পালে ভালো লাগে এনেকৈ খোজকাঢ়ি। আৰু এনেকৈ আমি এতিয়া গৈ আছোঁ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে। খুব ৰ'দ দিছে, গৰম বহুত বেছি। আৰু ব্ৰেকফাষ্টত আছে গৰম গৰম চাহ আৰু লগতে পুৰি চব্জি। আৰু আমি সকলোৱে পুৰি চব্জি এনজয় কৰিলোঁ। আৰু ইয়াৰ পুৰি চব্জি খাই এতিয়া আমি হোটেলৰ পৰা ওলাই দিম। আৰু এইখনেই হোটেল যিখনত আমি আছিলোঁ। আৰু আমি এতিয়া ইয়াৰ পৰা ওলাই দিম। আৰু এইখন আছে এয়াৰপৰ্টৰ কাষতেই। ৰাইট চাইডে গ'লে এয়াৰপৰ্ট আৰু লেফ্ট চাইডে আমি গৈ আছোঁ তেজপুৰ অভিমুখে। আৰু তেজপুৰ যোৱাৰ আগতে আমি এখন এতিয়া স্পৰ্টছৰ দোকানত সোমাম। ইয়াত এয়াৰপৰ্টতে থকা ডেকাথলন বুলি এখন স্পৰ্টছৰ দোকান আছে, তাতে আমি সোমাম। আপোনালোককো দেখুৱাব চেষ্টা কৰিম স্পৰ্টছৰ দোকানখন। সকলো ধৰণৰ স্পৰ্টছৰ বস্তুবোৰ ইয়াত পোৱা যায়। আৰু এইখনেই হৈছে সেইখন ডেকাথলন। ইয়াৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুওৱা আৰু কি কিনো পায় আপোনালোককো অকণমান দেখুৱাবলৈ মই চেষ্টা কৰিম। সকলোখিনি দেখুৱাবলৈ ভিডিঅ'ত পচিবল নহ'ব, তথাপিও মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আছে কিন্তু সন্ধিয়া নেক্সট আছে 95 বিকা হ'ব নালাগে দিয়া। আৰু আমি তাৰ পৰা ওলাই আহিলোঁ। আৰু এয়া গুৱাহাটীখন এইবাৰ আহি খুব বেছি ভাল লাগিছে, খুব বেছি পৰিৱৰ্তন দেখিছোঁ। ৰাস্তা ঘাটবোৰ খুব বেছি আহল বহল হৈছে, ফ্লাইঅভাৰবোৰ অ'পেন হৈ গৈছে। যান জঁট একেবাৰে নাপালোঁ এইবাৰ আহি, বহুত বেছি ভাল লাগিছে।
মোৰ মাতটো অকণমান ভাঙিছে কাৰণ খুব চৰ্দি হৈ আছে মোৰ, গতিকে আপোনালোকে এইটো বেয়া নাপাব। চৰ্দি হৈ থকাৰ কাৰণে ডিঙিটো মাজে মাজে বহি আছে কাৰণে। আৰু এইখিনি আমি এতিয়া আহি পালোঁ জাগিৰোড। জাগিৰোডৰ এই ঠাইখিনি খুবেই বেছি ভাল লাগে, দুইফালে গছ গছনি, সুন্দৰ পৰিৱেশ, আৰু এনেকৈ সুন্দৰ পৰিৱেশেৰে সুন্দৰ ৰাস্তাৰে আমি গৈ আছোঁ তেজপুৰলৈ। কিন্তু তেজপুৰ যোৱাৰ আগতে আমি সোমাম ৰিফ্ৰেছকো। আপোনালোকে নিশ্চয় নাম শুনিছে ৰিফ্ৰেছকো। আৰু এই ৰিফ্ৰেছকোখন হৈছে এখন ৰেষ্টুৰেণ্ট প্লাছ হোটেল, য'ত আপোনালোকে থকা খোৱাৰ সুন্দৰ ব্যৱস্থা আছে। আৰু এই ৰিফ্ৰেছকোখনৰ বিষয়ে আমাক কৈছিলে, মই এটা ভিডিঅ'ত পাইছিলোঁ, পৰেশ চক্ৰপাণি পৰাশৰ ছাৰৰ ভিডিঅ'টোত আমি পাইছিলোঁ। আৰু সেই ভিডিঅ'টোতে দেখি পেলাই খুব বেছি ভাল লাগিলে আৰু খুব মন আছিলে সেইখন হোটেলত এবাৰ সোমাবৰ কাৰণে। আৰু আমি এতিয়া তাতে গৈ আছোঁ আৰু আপোনালোককো দেখুৱাব চেষ্টা কৰিম। আৰু ফাইনেলি আহি পালোঁ ৰিফ্ৰেছকো। এইখনেই হৈছে ৰিফ্ৰেছকো, নগাঁও বাইপাছৰ কাষতে থকা এখন হোটেল। ইয়াত থকা খোৱাৰ ব্যৱস্থাৰ লগতে চিনেমা হল, বিউটি পাৰ্লাৰ, বিবাহ ভৱন সকলোখিনি আছে আৰু খুব বেছি ভাল লাগিছে ইয়াত আহি পেলাই। আপোনালোকক ভিতৰৰ গোটেইখিনি মই যিমান পাৰোঁ দেখুৱাব চেষ্টা কৰিম। আৰু সেইটো হৈছে এণ্ট্ৰেঞ্চ। সোমায়ে মনটো ভাল লাগি গৈছে, ইমান ধুনীয়াকৈ সজাইছে, ৰাখিছে ফুলেৰে সকলোখিনি, বহুত বেছি ধুনীয়া। আৰু এতিয়া আমি ভিতৰৰখিনি অকণমান দেখুৱাম আপোনালোকক। ভিতৰৰখিনিত সোমাই আহি বহুত বেছি ভাল লাগিলে, ইমান আহল বহল, বহুতখিনি মানুহে ইয়াত বহি পেলাই খোৱা বোৱা কৰিব পাৰে, বহুত বেছি ভাল লাগিছে। আৰু বাহিৰত আপোনালোকক মই এটা বস্তু দেখুৱাব পাহৰিলোঁ, লেফ্ট ছাইডৰ ৱালখনতে এনেকৈ পেইণ্টিং কৰা আছিলে, ইমান বেছি ধুনীয়া লাগিলে সেইখিনি চাই পেলাই। সঁচাকৈ মনটো ৰিফ্ৰেছ হৈ যায় ইয়াত আহিলে। আৰু ভিতৰৰ পৰাও সেউজীয়া পথাৰ এনেকৈ কৰি দেখা পায়, খুব বেছি ভাল লাগিছে। আৰু আপোনালোকেও ইয়াত আহিব। ইয়াৰ খোৱাখিনিও মই কিন্তু খুবেই ভাল পালোঁ, আপোনালোকক দেখুৱাম বাৰু আমি ইয়াতে কি খালোঁ। নিশ্চয় ভাল লাগিছে আপোনালোকৰো। ইয়াতে বাৰু আপোনালোকে কোনোবা আহিছে নেকি জনাবচোন কমেণ্ট কৰি। আৰু এতিয়া আহি গ'ল আমাৰ খানা, আৰু এয়া হৈছে নিৰামিষ থালিখন। ইমান ধুনীয়া থালি, ইমান ধুনীয়াকৈ দিছে। আৰু লগতে আমি মাটন কাৰী লৈছিলোঁ, বহুত বেছি ভাল লাগিলে খাই পেলাই। আৰু ইয়াৰ বাহিৰৰ পৰিৱেশটো চাওকচোন, ইমান বেছি ধুনীয়া। মোৰ এনেকুৱা লাগিছিল যেন মই ইয়াত 2-3 দিন থাকিয়ে যাওঁ, বহুত বেছি ভাল লাগিলে। আৰু এইফালে এনেকৈ আহিলে এই ফুলবোৰ লগাই থৈছে ইমান ধুনীয়াকৈ পাৰ্কৰ নিচিনাকৈ। আৰু কাষতেই তাৰ সন্মুখতে আছে এখন চিনেমা হলখন। ইয়াত আপোনালোকে থাকিলে চিনেমাও চাব পাৰে, পাৰ্লাৰতো যাব পাৰে। পাৰ্লাৰখন অৱশ্যে ওপৰ ফাৰ্ষ্ট ফ্ল'ৰত আছে চাগে, মই তাত যোৱা নহ'ল বাৰু। মোৰ যে বহুত বেছি ভাল লাগিছে এইবোৰ দেখি পেলাই। যিমানখিনি পাৰিছোঁ দেখুৱাব চেষ্টা কৰিছোঁ। আৰু এইখন হৈছে বিবাহ ভৱনখন, লগতে লাগি আছে। আৰু ইয়াতে খোৱা বোৱা কৰি আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ তেজপুৰলৈ। আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এই ইউটিউব ভিডিঅ' কৰাত একেবাৰে নতুন, বহুতখিনি কথা নাজানো, ভালকৈ এডিটিঙো ভালকৈ ইমান জনা হোৱা নাই। আশা কৰোঁ আপোনালোকে আদৰি ল'ব মোৰ ভিডিঅ'বোৰ, মৰম দিব, আৰু এই চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰখিনি কৰি দিব। বহুত বহুত ধন্যবাদ আপোনালোক সকলোকে ভিডিঅ'টো চোৱাৰ বাবে।